নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ সকলোৰে? আশা কৰিছোঁ সকলোৰে খবৰ ভাল। মোৰ এটি নতুন মিনি ব্লগলৈ আপোনাক সকলোকে স্বাগতম জনালোঁ। আজি মই যাবলৈ ওলাইছোঁ মামীৰ লগত মাৰ্কেটলৈ। বলকচোন মাৰ্কেটত গৈ কি আনো, কি কৰোঁ আপোনালোকক দেখুৱাওঁ। এইপিনে মামীয়ে তাৰ ঘৰৰ কিছুমান লাগতিয়াল সামগ্ৰী লৈ আছে। তাৰপিছত আমি আহিলোঁ মণিহাৰী দোকানত। ইয়াতে আহি দেখিছোঁ ইমান ধুনীয়া ধুনীয়া কালেকশ্যনবোৰ আছে আমাৰ অসমীয়া থলুৱা গহনাৰ। পিছে মোক এইটোহে বেছি ভাল লাগিছে। আপোনালোকক কোনটো ভাল লাগিছে কমেণ্ট কৰি জনাব। তাৰপিছত ইয়াতে ল'লোঁ দুটা নজ ৰিং, মানে নাকত পিন্ধা নাকফুলি। তাৰপিছত আমি খাবলৈ গ'লোঁ ফাষ্টফুডৰ দোকানলৈ। তাৰ পৰা মই চাওমিন পেক কৰি ল'লোঁ আৰু তাৰপিছত আমি অৰ্ডাৰ দিলোঁ চাহ আৰু পকৰি। যদিহে আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই ভাল পায় তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগ পাই আছোঁ কালি এটা নতুন মিনি ব্লগৰ সৈতে।